So guys, ধুনীয়াকে আম চাম কটা হৈ গ'ল। এয়া বৰমনৰ খাই হ'ল। গাইছ আজি মই ৰতন দাসক এয়া ৰাতিপুৱা হাগি কেনে চাবোন হাত ধোৱা নাছিলো তাক খুৱাই আছো। চাওক গাইছ আমাক চাৰুকে কি আম দি পঠাইছে পকাই খাৱা। এই পকা ওলাই পৰাইছে ইয়াৰ পৰা। এই পৰিলে কয় এইয়া মানে চুৰ কৰিম বুলি ভাবিছিলো, কিন্তু যিহেতু ইউটিউবাৰ হয় তো অলপ মানে নিজকে অলপ সন্মানটো দি কেনে চুৰ নকৰো বুলি ভাবি ই হৈছে এটা মস্ত টকা 30 চুৰ। আপোনাৰ ঘৰত যদি ছোৱালী বা 30 আছে তেনেহ'লে ইয়াৰ পৰা অলপ সাৱধান থাকিলে হ'ল। সুদমাৰানি মোকে ভিডিঅ' বনাই থাক। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এক মিনিট, বিকাশ দা ডাইলগ কপি কৰিলোচোন। মানে একেলগত চলি তাৰ কেৱল ছাবস্ক্ৰাইবাৰ বেছি মোৰ কম সেয়া আৰু তো গাইজ এতিয়া বাজিল 12টা আৰু মই এতিয়া যাম অবিনাশৰ লগত আম খাম আমি। তো একচুৱেলি ৰাতিপুৱাৰ পৰা এটা ভ্লগ বনাইছিলোঁ, যিটো আপোনালোকে আগৰ মোৰ এই ভ্লগটোতকৈ যিটো আগত ভ্লগ আপোনালোকে চাইছিল সেই ভ্লগটোৰ এইটো ছেকেণ্ড পাৰ্ট হ'বলৈ গৈ আছে। আৰু সেই ভ্লগটো যদি আপোনালোকে চোৱা নাই, ইয়াতকৈ আগৰ ভ্লগটো যদি আপোনালোকে চোৱা নাই, তাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ কিনে আপোনালোকে সেই ভ্লগটো চাব পাৰিব। আগৰ বিহুত লাগিছে কাৰণ ৰাতিপুৱা এটা ভ্লগ কৰিছোঁ, সেই 5টাৰ পৰা 12টালৈকে এটা ভ্লগ কৰিছোঁ। এতিয়া 12টাৰ পৰা আৰু এটা বাকী ভ্লগখিনি মই কৰিবলৈ গৈ আছোঁ। চ' ভ্লগটো চাই থাকিব। গাইজ এটা পাৰ্চেল অহাৰ কথা আছিল আৰু সেই পাৰ্চেলটো ইতিমধ্যে মায়ে ৰাখিছে। তো মায়ক পাৰ্চেলৰ পইচাটো দি কেনে মই অবিনাশৰ ঘৰত যাওঁ। সেই গাইজ ফাইনেলি মই মিষ্টাৰ বৰ্মনৰ ঘৰত আহি পালোঁ, মানে আমাৰ অবিনাশ দাদাৰ ঘৰত আহি পালোঁ। আৰু মই যে কৈছিলোঁ পাৰ্চেলৰ কথা, এতিয়া পাৰ্চেলটো মানে মোৰ তাত নাপাই কেনে মানে মোক মাৰিছিল কল, কিন্তু মই মানে ৰিচিভ কৰা নাছিলোঁ, মানে মই গম পোৱা নাছিলোঁ, ফোনটো চাইলেণ্টত আছিল। তাৰপিছত মাক দি দিলে পাৰ্চেলটো আৰু মায়ে গোটেই মানে খুলি চুলি চালে কি আছে ভিতৰত। এতিয়া মই আকৌ সেইটো টেপ মাৰিম, মানে মোৰ 3টা পাৰ্চেল আহিবলগীয়া আছে। এটা আহিব 6 তাৰিখে, এটা আহিব 8 তাৰিখে। তো গোটেই 3টা মানে পাৰ্চেল মিলাই কেনেহে মই মানে আনবক্সিং কৰিম বুলি ভাবিছিলোঁ, কিন্তু মায়ে আজি মানে খুলি দিলে সেইটো। তো এইটোত মই এতিয়া ধুনীয়াকৈ টেপ চেপ মাৰিম। তো কি আছে মই গম পালোঁ, কিন্তু আপোনালোকে গম পোৱা নাই ন। অৱশ্যে মই অৰ্ডাৰ দিছোঁ মানে গমেই পাম, কিন্তু ভিতৰত ভালদৰে খুলি চালোঁ, ঠিকে আছে বস্তু। শিল ইটা মাৰি দিহে তাৰমানে 12 তাৰিখে মানে এই ভ্লগটো আহিব নহয়। তো 18 তাৰিখে মানে পাৰ্চেলৰ যিটো আনবক্সিং কৰিম, 3টা পাৰ্চেল আহিব। সেই 3টা পাৰ্চেল 18 তাৰিখ মানে আহি যাব। এটা আহিব 6 তাৰিখে, এটা আহিব 8 তাৰিখে। তো 18 তাৰিখৰ ভ্লগটোত আপোনালোকে গম পাই যাব যে মই কি অৰ্ডাৰ দিছোঁ। তো চাই থাকক। তো গাইজ আমি এতিয়া চিঙৰা আনিব যাওঁ। তো চিঙৰা খাব লাগিব। তো আহি আছে মিষ্টাৰ বৰ্মন। আম মানে এতিয়া ফোন কৰিলোঁ মানে লগৰ এটাৰ ঘৰত, কিন্তু আম মানে সি ধৰা নাই, বায়েকে ধৰিলে। তো এতিয়া আম বাদ দিয়ক, আম পাওঁ নাপাওঁ, এতিয়া আমি চিঙৰা আনিব যাওঁ। তো এইটো হৈছে বৰ্মনহঁতৰ শাল। কি হৈ আছে শুনি দেখক। মোক কান্ধতে ধৰ্মা হৈ যায়, গাৰ্লফ্ৰেণ্ডৰ হ'লে একদম সামৰি ধৰ্মা দেখি কলা দেংকে। ए रहा नहीं जाता, तड़प ही ऐसी है ना, ऐसे में बड़ा सख्त लौंडा हूं, लेकिन यार यहाँ में पिघल गया। তো ব্লগটো চাই থাকক, মাত ভাঙি গৈছে মোৰ। তথাপি আপোনালোকে লাইক চাইক নকৰে। চ' গাইজ এইটো হৈছে মোৰ বিল্ডিংটো, আপোনালোকে গম পাইছিলে। তো কাম ভালকৈ হোৱাই নাই, মানে মিস্ত্ৰীকেইটাৰ কৰোণা হৈছে। তো কাম চলি থাকিব। তো মই আকৌ কৈছিলোঁ যে কাৰোবাক যে তলৰ সেই নেটত লাগে মোৰ লগত যোগাযোগ কৰিব। চ' গাইজ দোকান আহি পালোঁ, ৰেষ্টুৰেণ্ট আহি পালোঁ। তো লৈ যাওঁ। তো গাইজ ফাইনেলি চিঙৰা লৈ ল'লোঁ আৰু এতিয়া মিষ্টাৰ বৰ্মনৰ ঘৰত যাই কিনে আমি খাম। তো ব্লগটো চাই থাকক। এই ৰা পাগলা। গাইছ ইয়াৰ ভিতৰত মোক চাই কিন্তু মোক ছাবস্ক্ৰাইব নকৰে, কিয় দুখ লাগে এনেকৈ? ছাবস্ক্ৰাইব কৰি দিয়ক। লিংকটো আছে ডিছক্ৰিপশ্যনত, তো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। চ' গাইজ এনেকৈ ভিডিঅ' বনাই গৈ আছোঁ। এইটো আমাৰ পেটলা। তো গাইজ ৰাস্তাটো আমাৰ বহুতেই বেছি বেয়া। তো দেখি পাইছে আপি আৰু চাই থাকা, মোৰ ভ্লগ চালি গ'লে লাভ হয়। তো গাইছ আমাৰ ৰাস্তাবিলাক চাব পাৰে ইমান বেয়া। বিজেপি চৰকাৰক মোৰ এটাই অনুৰোধ যে এই বেয়া ৰাস্তাবিলাক ঠিক কৰি যায়। জনপ্ৰিয় ইউটিউবাৰ আছে এইটো এলেকাত, তথাপি আমাৰ মানে গাইজ চিঙৰা খালোঁ, ধুনীয়াকৈ আনি চিঙৰা খাই দিলোঁ। এতিয়া আমি খাম আম। তো আম আগতে আনব যাব লাগিব, 2 কিলোমিটাৰমান দূৰত যাই আমি আম আনিম। মানে চুৰ কৰিম বুলি ভাবিছিলোঁ, কিন্তু যিহেতু ইউটিউবাৰ হয় তো অলপ মানে নিজকে অলপ সন্মানটো দি কেনে চুৰ নকৰোঁ বুলি ভাবি লগক এটা ফোন কৰিলোঁ। সি কৈছে আহি যা লৈ যাবি আম। তো তাৰ ঘৰত আনবা যাওঁ।
তো ব্লগ চাই থাকক। তো এনেকৈ ট্ৰেইন আহিল আৰু গুচি গ'ল। তো বলাক 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 চাই থাকক। এইপিনেৰে গ'লে পাই যায় নেশ্যনেল ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল, ঠিক আছে, এডুকেশ্যন এণ্ড ৰিচাৰ্চ নাইপাৰ। বনাই আছে চাগে, হোৱা নাই চাগে সম্পূৰ্ণ। আৰু যদি এই ৰাস্তাটোৰে আপুনি যাই থাকে তেতিয়াহ'লে পাব ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভাৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট, যিটো মানে বহুত বেছি ডাঙৰ হয়। আৰু ইয়াতে ডিম্পুদাও আহি গৈছে এমাহমান আগত। তো মই যাই পোৱা নাই বাৰু, যাম দিয়ক কেতিয়াবা, ওচৰতে আছে যিহেতু। তো গাইজ আমাৰ কাৰণে আম লৈ আহি আছে চাৰুকে। চেণ্ডেল মাৰিব লাগিব চাৰুকে কি হৈছে এটা মস্ত জেগাত কিনিছো। আপোনাৰ ঘৰত যদি ছোৱালী বা টিভি আছে তেনেহ'লে ইয়াৰ পৰা অলপ সাৱধান। कौन है ये लोग कहाँ से आते हैं ইয়াৰ পৰা অলপ সাৱধান থাকিলে হ'ল। তো থেংক ইউ ভাই, আম আনছে দিন হ'ব দিছা। তো আম আহি গ'ল, তো এতিয়া আৰামত ঘৰত যাই কিনে খাম। তো ভ্লগটো চাই থাকক। তো গাইজ ধুনীয়াকৈ আম চাম ল'লো আৰু এতিয়া আকৌ যাই আছো, আহা ৰাস্তা দি যাই আছো। ভাই देखा आपने लापरवाही का नतीजा है তো গাইজ এটা ধুনীয়া লোকেশ্যনত আহি পাইছো আৰু ইয়াতে আমি আম লৈছো। তো দেখা দিছো আম লৈছো, নিমখ লৈছো, ইয়াত জলকীয়া লৈছো। তো ধুনীয়াকৈ আহিছো আৰু ইয়াতে পানীও লৈ আহিছো আমি, এয়া পানী। তো বৰ্মানে এয়া হোৱাটছআপত মেছেজ কৰি আছে গাৰ্লফ্ৰেণ্ডৰ লগত। তো গাইজ ধুনীয়াকৈ এতিয়া আম খাম আমি। তো কিবা এটা ক'ব বোলে মিষ্টাৰ বৰ্মনে। মোৰ গাৰ্লফ্ৰেণ্ডে নাই, ইয়াৰ ভিডিঅ'ত যদি কোনোবা ছোৱালী চাই মোক আহিব পাৰা। 708687106706 মোৰ ফোন নাম্বাৰ হোৱাটছএপ কৰিলে হ'ল। তো নাম্বাৰটো দি দিছে, তো কোনোবা যদি ইণ্টাৰেষ্টেড আছে, কাৰোবাৰ যদি পচন্দ আহিছে তো তাক মেছেজ দিব হোৱাটছএপত আৰু কল কৰিব পাৰিব। তো এনি টাইম সি 24 ঘণ্টা এভেইলেবল আছে, ৰাতি 12টাত কৰে 1টাত কৰে, সেইটো আপোনালোকৰ কথা। চাওক গাইছ, আমাক চাৰুকে কি আম দি পঠাইছে, পকাই খাৱা। এই পকা ওলাই পৰাইছে ইয়াৰ পৰা, ইয়া এই পৰিলে কয় এইয়া। ওই ঘষে দিকে মুভে ঘষে যে ক্যামেরা ঘষে দিকে। গাইছ আজি মই ৰতন দাসক ইয়া ৰাতিপুৱা হাগি কেনে চাবোন যি হাত ধোৱা নাছিলো তাক খুৱাই আছো, এই লেতেৰা লেতেৰা। গাইজ ভঙা চিঙা ফোনটোৰে তোলা কেইটামান চিনেমেটিক শ্বট চাই লওক। সুদমাৰানি মোকে ভিডিঅ' বনাই থাক। চ' গাইজ ধুনীয়াকৈ আম চাম কটা হৈ গ'ল, এয়া বৰ্মনৰ খাই হ'ল, মিষ্টাৰ বৰ্মনে এয়া আম খোৱা হৈ গ'ল। তো মই এয়া আম খাম, তো চাই থাকক। তো গাইজ আম চাম হোৱা হৈ গ'ল। তো এতিয়া মই এতিয়া ঘৰত যাম। তাৰপিছত বহুত বেছি ভাগৰ লাগিছে, মানে আজি দুটা ভ্লগ ৰেকৰ্ড কৰা হ'ল। তো আৰু তাৰপিছত বেংকত গ'লো, বহুত বেছি ভাগৰ লাগিছে। তো এতিয়া মই অলপ সময় শুম, যাই কেনে তো শুই উঠি কিনে আপোনালোকক লগ পাই আছোঁ। আৰু গাইছ যদি এইটো ভিডিঅ'টো চাই ভাল লাগিল, মোৰ চেনেলটো চাব, ডিছক্ৰিপশ্যনত লিংক আছে। আৰু মই ৰ'জ ভিডিঅ' বনাওঁ বেছিকেলি, চ' মোৰ মানে কি ভিডিঅ'ত বেয়া ৱৰ্ড থাকে, বেয়া ৱৰ্ড ইউজ হয় বহুত। তো সৰু ছোৱালীগিলা নাচাব, 18+। তো ইয়াৰ ফোন আহি গ'ল, 18+ চাব। আৰু চলিটো ভাল, কিন্তু মানে এতিয়া এণ্টাৰটেইনৰ কাৰণে কোৱা হয় এইগিলা ৱৰ্ডগিলা, তো চিৰিয়াছলি কোনো নল'ব। আৰু মোৰো ভিডিঅ'ত যদি কিবা এনেকুৱা ধৰণৰ কথা কৈছোঁ যিবিলাক আপোনালোকে সহজভাৱে ল'ব পৰা নাই, মানে ধৰি লওক কিবা যদি মানে ভুল হৈছে সেইখিনি আপোনালোকে কমেণ্টত কৈ দিব। আৰু অনলি ভিডিঅ'টো ধেমালিৰ কাৰণে বনোৱা হয়, মানে আমি ডাইৰেক্ট ইমান চিৰিয়াছ ভ্লগ নবনাওঁ, ধেমালিৰ কাৰণে বনোৱা হয়, মানে ধেমালি চেমালি চব থাকে, নলেজ ধেমালি চব থাকে। গাইজ আম খাই মই ঘৰত আহিলোঁ আৰু ভ্লগটো ইমানতে শেষ কৰিছোঁ। আৰু আশা কৰোঁ সকলোৱে ভাল পাইছে। যিসকলে চেনেলটো নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। আৰু লগতে মিষ্টাৰ বৰ্মনৰ চেনেলটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। তাৰ চেনেলটোতো যাই কিনে মানে তাৰ চেনেলটোও ছাবস্ক্ৰাইব কৰি দিব, কাৰণ বেচেৰাটোৱে মোৰ লগত বহুত বেছি কষ্ট কৰিছে। গতিকে তাৰ চেনেলটো ভিজিট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু মানে প্ৰত্যেক ছানডে
মৰ্ণিং 8 AM মোৰ ব্লগ পাই থাকিব গতিকে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব থেংকছ ফৰ ৱাচিং বাই বাই গাইছ আম চাম খোৱা হৈ গ'ল এতিয়া মই ঘৰত যাম আৰু ঘৰত যাই মোৰ বহুত বেছি ভাগৰ লাগিছে আজি দুটা মানে ভ্লগ खत्म बाय बाय टाटा गुड बाय